মা মানে অকণমান বসন্ত দেখা দিছে, মানে আইভাগ এতিয়া এইভাগ ঘূৰেই নহয়। সেইকাৰণে ভাবিছোঁ অকণমান পায়স অকণকে বনাওঁ, ক্ষীৰ ক্ষীৰকণতো কৈছোৱেই বাৰু। মই ডাইৰেক্ট গাখীৰ চাউল চেনি কাজু খিচমিচ চব একেলগে দি বহাই দিছোঁ। গাখীৰ আৰু অকণমান দিম বাৰু, পিছত থৈছোঁ বাৰু, পিছত ঘিউ দিম, গাখীৰ আৰু অকণমান দিম, তাৰপিছত দিম ইলাচি, হয়নে নহয়। আৰু এতিয়া মই বনাওঁ, আপোনালোকে চাওক। আৰু ইফালে পানী অকণমানো মানে 3টা কলৰ পানী আনি ফুল তুলসী দি সেয়া মহানিমৰ পাত বইল কৰি পেলাই সেই গা ধুবলৈ দি থৈ আহিছোঁ বাৰু। পানীতে ফুল তুলসী সোণ ৰূপ চাউল এয়া দি থোৱা আছে, মানে আমাৰ মায়ে অকণমান বসন্ত লোৱা নিচিনা লাগিছে, সেইটো কাৰণে আজি অকণমান গাটো তিয়াইবলৈ এইখিনি পানী অকণ আনি দিয়া হৈছে বাৰু। আৰু এইফালে পানীত আছে আকৌ মহানিমৰ পাত বইল কৰি পেলাই পানীৰ সৈতে মিলাই থৈছোঁ, এনেকৈ গা ধুৱাম। আৰু এতিয়া মই যাওঁ অকণমান পায়স বনাওঁগৈ। ইফালে পায়স বনাবলৈ ৰেডি কৰিছোঁ। পায়সত মানে এয়া চাউল দিছোঁ, তাতে গাখীৰ কাজু খিচমিচ তাৰপিছত চেনি এনেকৈ এতিয়া একেলগে দি বহাই দিওঁ বাৰু। বেলেগকৈ একো নাজানো বাৰু, মই খালি এনেকৈ ডাইৰেক্ট এবাৰতে বহাবহে চেষ্টা কৰোঁ। জুইটো মানে গেছটো জ্বলাই এইফালে ডেক্সিটো বহাইছোঁ, ডাইৰেক্ট বহাই দিছোঁ। কি হয় কেনেকুৱা হয় নাজানো আৰু, এতিয়া বহাইছোঁহে। মই এইয়া ইলাচি 3টা ডালচেনি অকণমান আৰু লং 2টা তাতে এতিয়া মই ইয়াতে এনেকৈ দি দিওঁ। এতিয়া আমাৰ পায়সৰ চাউলটো সিজি গৈছে। এতিয়া মই অলপ গাখীৰ আছিলে, এই গাখীৰখিনি দি ভালকৈ উতলাই দিওঁ আৰু। তেতিয়াহে ভাল লাগিব, মানে একেবাৰতে গাখীৰখিনি দি দিলে পায়সকণৰ সোৱাদটো ইমান নাহে। মানে হোৱাৰ পায়সকণ নমোৱাৰ 10 মিনিটমানৰ আগত অকণমান গাখীৰ থ'ব লাগে, ঢালি দিব লাগে মানে। এতিয়া চাওকচোন কি ধুনীয়াকৈ পায়সখিনি এতিয়া পাক লৈছে। এতিয়া ধুনীয়াকৈ পাকটো আহিলে আমাৰ পায়স ৰেডি হৈ যাব আৰু। এতিয়া ইয়াত মই এতিয়া অকণমান দিম ঘিউ। পায়সত অকণমান ঘিউ দিলে ভাল লাগিব আৰু, মই দিওঁ বাৰু, আপোনালোকে দিয়ে নিদিয়ে নাজানো। বেছি নহয় অকণমানেই দিব লাগে। আৰু এয়া আমাৰ গণেশ পোৱালি, এইজনী আমাৰ ফচবা, সেইজনী হ'ল আমাৰ আইবা, আৰু এয়া হ'ল আমাৰ মাতা ৰাণী। মানে আজি অকণমান বসন্ত দেখা দিছে যে, তাকে সেইয়া দিছোঁ সজাই কৰি তলতো